बेहरगाव बियाबाव मोनसे गोजोनथाव खामानि मावनाय बिटिआर सरकारा फारफ्रोमबो बिथिंजों गोरिब सुबुंफोरखौ गाव थांना थानायनि खामानि मावना जानो सुबिदा खालामना होदों। उदालगुरि जिल्लानि सिङाव थानाय बेहरगाव बियाबाव बेहरगाव ब्लकनि सिङाव थानाय खाग्राबारि बिसिडिसि आरो हासारा बिसिडिसिनि जायफोरा गोब्राब खामानि मावनानै जानो हाया एबा बिफिदिं सुबुं बिथांमोननो थांना थानो हानाय गावनि जिउ खुंलांनो हायो बेखौ नोजोर बोनानै बिटिआर सरकारनिफ्राय ई-रिक्सा राननानै होयो। बिटिआर सरकारा गोबां सुबुंफोरखौनो थांना थानो थाखाय माखासे खामानि होनायजों लोगोसे गोरिब सुबुंफोरखौबो गोबां अनसुंथाइ होबोगासिनो दं। बेयो मोनसे बिटिआर सरकारनि बाखनायजाथाव हाबाफारि। दिनै बिटिआर सरकारा दुखिया गोरिब खाना बेंग्रा बेफोरखौ नेवसियाबालानो जिउ जालांनो हायो बेखौनो खामानि मावगासिनो। बेनो जाबाय बिटिआर सरकारनि परिबर्तन सरकार। আপুনি এজন শাৰীৰিকভাৱে সক্ষম এজন ব্যক্তি হয়। আপোনাৰ বয়সটো বৰ্তমান কিমান হ'ল? 30-32 মান হ'ল। আপুনি খোজ কাঢ়িব নোৱাৰে নহয় জানো? নোৱাৰে। এতিয়া খোজ কাঢ়িব নোৱাৰাকৈ আপুনি কিমান বছৰ চলিলে? আজিৰ তাৰিখত এই যে বেটাৰী ই-ৰিক্সা আপোনাক বিটিআর সরকারের পৰা যে আপোনাক দিলে তাত কেনেকৈ অনুভৱ হৈছে আপোনাৰ? মোৰ বিৰাট ভাল অনুভৱ হৈছে। ভাল লাগিছে? ভাল লাগিছে। এইটো কোনে দিছে আপুনি জানে না নাই? এইটো প্ৰমোদ ছাৰে। প্ৰমোদ ছাৰে বিটিআৰৰ চিফ আৰু আমাৰ ইএম কি নাম? দাউবৈছা ছাৰে তেখেতসকলে দিছে নহয় জানো? এতিয়া হিটো দি আপুনি সংসাৰখন চলাই যাব পাৰিম বুলি ভাবিছেনে নাই? ভাবিছে। আপুনি ভিচিডিচি অফিসত বলে তেখেত আমাৰ চেয়াৰমেন ডাঙৰীয়া ওচৰত আছে তেখেতে আপোনাৰ অফিসত গৈ আছিল নেকি আগে পিছে? হয় হেনকাই বহুত দিনৰ পৰা খোজকাঢ়িয়ে গৈছিল। খোজকাঢ়িবতো নোৱাৰে আঁঠুকাঢ়িয়ে গৈছিল ইমান দূৰলৈকে। ভিচিডিচি অফিসটো ঘৰৰ পৰা কিমান দূৰ? ভিচিডিচি অফিস মোৰ পৰা 3 কিলোমিটাৰ। 3 কিলোমিটাৰ। তথাপিও সি অফিসত সদায় আপত্তি জনাইছিল। এতিয়া বিটিআৰ গভৰ্ণমেণ্টৰ পৰা আমাৰ ইএম ছাৰক বহুতবাৰ আপত্তি জনোৱাৰ পিছত এতিয়া ইএমএ এনেকুৱা যে দিছে এনেকুৱা ঠাইত আৰু বহুত বহুত ধন্যবাদ দিব লাগিব। কোন ইএম? এতিয়া আমাৰ দাউবৈছা ছাৰে। আচ্ছা বহুত ধন্যবাদ দিব লাগিব। ইমান দূৰৰ পৰা সেনেকুৱা যে এনেকুৱা মানুহক দি পেলাই আমাৰ অঞ্চলৰ কাৰণে ডেভেলপ আৰু শাৰীৰিক সুস্থ নোহোৱা মানুহক যিটো দিছে ইয়াৰ আৰু ক'ব লগা ভাষাই নাই। এতিয়া বিটিআৰ চৰকাৰ এনেকুৱা ধন্যবাদ দিব লাগিব মই চেয়াৰমেন হৈ পেলাই আৰু মোৰ এৰিয়াত যিটো দিছে যি মানুহে প্ৰাপ্য পাব লগা মানুহ সেই মানুহে উপযুক্ত মানুহেই পাইছে। হয় এই আগৰ বাৰতো দুখন দিছিলে সেনেকৈ শাৰীৰিকভাৱে সক্ষম ব্যক্তিকে দিয়া হৈছিলে খোজ কাঢ়িব নোৱাৰা মানুহকে দিয়া হৈছিলে। এইবাৰো দুখন আহিছিলে এই ইএম ডাঙৰীয়াৰ জৰিয়তে। এতিয়া আপুনি অনাগত দিনত কি বুলি ভাবে? আদিবাসীতে কৈ দিয়ক, আপোনাৰ ভাষাতে কৈ দিয়ক। আপুনি কি এনেকুৱা লাগিছে ভৱিষ্যতে কি বহুত ধন্যবাদ ছাৰক যে মোক গাড়ী দিলে মই এতিয়া ভালকৈ চলিব পাৰিম। আচ্ছা ঠিক আছে বাৰু আপুনি ভালকৈ চলক। আপোনাৰ ভৱিষ্যত আমি মংগল কামনা কৰিছোঁ। ঘৰ সংসাৰ ভাল হওক নহয় জানো?